সকলোকে নমস্কাৰ মই প্ৰদীপ ৰেল ষ্টেচন সকলোবোৰে ব্যস্ততা মানুহবোৰে ট্ৰেইনখন অহালৈকে অপেক্ষা কৰি ৰৈ আছে কাৰণ আজি ট্ৰেইনখন অকণমান লেটকৈ আহিছে তেনে সময়তে হঠাতে এহাল নৱবিবাহিতা দম্পতীয়ে খুব দৌৰাদৌৰিকৈ ষ্টেচনৰ ভিতৰলৈ সোমাই আহিয়ে এটা স্বস্তিৰ নিশ্বাস পেলাই স্বামীগৰাকীয়ে ক'লে আমাৰ দেৰি হ'লেও ভগৱানক ধন্যবাদ যে আমি ষ্টেচন ঢুকি পাইছোঁ আমাৰ ভাগ্য ভাল কাৰণেই বোধহয় ট্ৰেইনখন আজি লেটকৈ এৰিছে এনেদৰে কৈ স্বামীগৰাকীয়ে পানীৰ বটল এটা কিনি ভগৱানক পুনৰাই ধন্যবাদ জনাই বহিবলৈ ইফালে সিফালে অকণমান ঠাই চালে দেখিলে যে এখন বেঞ্চৰ এমূৰত এজন বয়সীয়া মানুহ বহি আছে বাকীখিনি খালী আছে গতিকে পত্নীক হাতত ধৰি লৈ গৈ সেই বেঞ্চখনতে বহিল সেই মানুহজন অৰ্থাৎ স্বামীগৰাকীয়ে সাধাৰণতে নিজকে বহুত জনা বুলি আনৰ আগত প্ৰকাশ কৰি বহুত ভাল পায় এটি জন্মগত স্বভাৱ ইফালে সিফালে চাই তেওঁ মন কৰিলে যে বেঞ্চৰ মূৰত বহি থকা সেই আধবয়সীয়া মানুহজনে এখন কিতাপ পঢ়ি আছে অকণমান আলেঙে চাই মন কৰিলে যে সেইখন আমাৰ সকলোৰে শ্ৰদ্ধাৰ সকলোৰে মৰমৰ সকলোৰে স্নেহৰ এখন ধৰ্মগ্ৰন্থ সেইখন হ'ল ৰামায়ণ সেই আধবয়সীয়া মানুহজনে সেই ৰামায়ণখন পঢ়ি আছে এই স্বামীগৰাকীয়ে ভাবিলে আজিৰ যুগতনো ৰামায়ণ পঢ়িব লাগেনে আৰু তেওঁ যিহেতু আনৰ আগত নিজকে জ্ঞানী বুলি প্ৰমাণ কৰি ভাল পায় সেয়ে তেওঁ মাত লগালে খুৰা আপুনি আজিৰ যুগতো ৰামায়ণ পঢ়ি আছে কিমান বাৰ ৰামায়ণ টিভিত চিৰিয়েল হিচাপে প্ৰকাশ কৰিলে আপুনিতো নিশ্চয় জীৱনত বহু কেইবাৰ ৰামায়ণখন পঢ়িছে তথাপিও এতিয়াও ৰামায়ণখন পঢ়ি থাকিব লাগেনে এতিয়াতো আপুনি নতুন কথা পঢ়িব লাগে বিশ্ব ব্ৰহ্মাণ্ডৰ কথা পঢ়িব লাগে সৌৰজগতৰ কথা পঢ়িব লাগে আৰু আজিকালি কিমান ধৰণৰ কাহিনী খুব ভাল কাহিনী পঢ়িব পাৰে আপুনি যিকোনো পৰ্টেলত গৈ বা যিকোনো ৱেবছাইটত গৈ আপুনি সকলো তথ্য জানিব পাৰে এতিয়া ৰামায়ণ পঢ়াৰ যুগ নাই নহয় তেতিয়া সেই আধবয়সীয়া মানুহজনে মূৰটো অকণমান তুলি চাই সেই মানুহজনলৈ চাই এটা মাত্ৰ হাঁহি মাৰিলে একো এটা উত্তৰ নিদিলে কিন্তু সেই মানুহজনে নিজে বহুত যেন জানে এই কথাটো সাধাৰণতে নিজৰ ভিতৰতে কৈ আছে কিছুমান কথা এনেদৰে সময়বোৰ পাৰ হৈ গৈ আছে যদিও হঠাতে ৰেলৰ উকি শুনা গ'ল সকলো সষ্টম হৈ পৰিল কাৰণ ৰেলখন আহি পাবই ৰেল আহি ষ্টেচনত ৰ'ল সকলোৱে খৰখেদাকৈ ৰেলত উঠিল সেই আধবয়সীয়া মানুহজনেও এটা ডবাত উঠি ল'লে কিন্তু সেই নৱবিবাহিতা স্বামীগৰাকীয়ে কিন্তু সেই ডবাটোত উঠিব নোৱাৰে অন্য এটা ডবাত উঠিল ট্ৰেইনখন যাবলৈ আৰম্ভ কৰিছেহে মাত্ৰ হঠাতে ট্ৰেইনখন কোনোবাই চেইন টানি পুনৰ ৰখাই দিলে শেষত ইটোৱে সিটোৱে সোধোতে গম পোৱা গ'ল যে আগৰ ডবাটোত উঠা এজন নতুনকৈ বিবাহিত মানুহৰ পত্নী ষ্টেচনতে ৰৈ গৈছে আৰু সেয়েহে তেওঁ চেইন টানি ট্ৰেইনখন ৰখাই দিলে সেই আধবয়সীয়া মানুহজনে খিৰিকীৰে ভুমুকিয়াই চালে যে সেইজন মানুহে যিজনে তেওঁক ৰামায়ণ পঢ়িব নালাগে বুলি কৈছিল তেওঁ দৌৰি আহি পত্নীক হাতত ধৰি পুনৰাই তেওঁ উঠা ডবাটোতে উঠি পৰিল ট্ৰেইনখন পুনৰ যাবলৈ আৰম্ভ কৰিলে তেতিয়া সেই ৰামায়ণ পঢ়া বয়সীয়া মানুহজনে সেই নৱবিবাহিতা দম্পতীয়ালৰ ওচৰলৈ আহিল আৰু ক'লে তুমি মোক ষ্টেচনত মই ৰামায়ণ পঢ়ি থাকোঁতে তুমি কৈছিলা নহয় যে আজিৰ যুগত ৰামায়ণৰ পৰা কি শিক্ষা ল'ম আজিৰ যুগত বহু অন্য ধৰণৰ কাহিনী বা কিতাপ আছে কিন্তু প্ৰকৃততে তুমি যদি ৰামায়ণ পঢ়িলাহেঁতেন তাৰ যদি নীতি শিক্ষা ল'লাহেঁতেন তেতিয়াহ'লে আজি তোমাৰ লগত এনেকুৱা ঘটনা নঘটিলহেঁতেন তুমি ৰামায়ণ পঢ়িলে গম পালাহেঁতেন যেতিয়া ৰামে 14 বছৰ বনবাসলৈ যাবলৈ ওলাইছিল লগত সীতা আৰু ভাই লক্ষ্মণক লৈ তেতিয়া সেই ৰথখনত প্ৰথমতেই সীতাক তুলি দিছিল ৰামে তাৰপিছত লক্ষ্মণক তুলি দিছিল আৰু শেষত ৰামে ৰথত উঠিছিল ৰামায়ণত আৰু এটা উল্লেখ আছে যে যেতিয়া নদী এখন পাৰ হ'ব লগা হৈছিল ৰামৰ পৰম বান্ধৱ কেৱটৰ নাৱত সেই নাওখনতো ৰামেই প্ৰথমে
সীতাক তুলি দিছিল, তাৰ পিছত লক্ষ্মণক, আৰু শেষত ৰামে নিজে নাওখনত উঠি নৈখন পাৰ হৈছিল। আৰু সেইটো কথা যদি তুমি জানিলাহেঁতেন, অৰ্থাৎ ৰামায়ণ পঢ়িলাহেঁতেন, তেতিয়াহ'লে তুমি আজি ট্ৰেইনত উঠোতে তুমি তোমাৰ পত্নীক প্ৰথমে উঠালাহেঁতেন, তাৰপিছত তুমি উঠিলাহেঁতেন, আৰু তেতিয়া তোমাৰ জীৱনত এনেকুৱা ঘটনা নঘটিলহেঁতেন। এইটো এটা কাহিনী। এই কাহিনীটোৰ পৰা আমি এইটো কথাই বুজিব পাৰোঁ, আমাৰ জীৱন সফল কৰিবলৈ হ'লে আমাৰ ধৰ্মগ্ৰন্থবোৰ আমি পঢ়িবই লাগিব। আমি অন্য কিতাপ পঢ়াতকৈ আমি যদি আমাৰ ধৰ্মগ্ৰন্থবোৰ ভালদৰে পঢ়োঁ, আমি যদি ৰামায়ণ মহাভাৰত আমি ভালদৰে পঢ়োঁ, আৰু তাৰ যদি অৰ্থবোৰ আমি ভালদৰে জানি লওঁ, তেতিয়াহ'লে আমাৰ জীৱনটো চলাই নিয়াত আমাৰ সুখৰ হ'ব, আৰু আমি জীৱনত প্ৰতিটো মুহূৰ্ততে আমি সফল হ'ব পাৰিম। গতিকে আপুনি বা মই, আমি সকলোৱে জীৱনত সফলতা পাবলৈ হ'লে আমি আমাৰ ধৰ্মগ্ৰন্থ ৰামায়ণ আৰু মহাভাৰত পুংখানুপুংখভাৱে পঢ়িব লাগিব। তাৰ প্ৰতিটো কাহিনীৰ অৰ্থ আমি আমাৰ জীৱনত প্ৰয়োগ কৰিব লাগিব, তেতিয়াহ'লে আমি জীৱনত সফলতা পামেই পাম। আজিলৈ এৰিলোঁ, পুনৰ আপোনালোকক লগ পাম, যদিহে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখে। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। পুনৰ সকলোকে নমস্কাৰ।